আজি মাছ অকণ বনাব লৈছোঁ, দেখাওঁ কেনেকৈ বনাওঁ। লোকেল মাছ চফা কৰি ল'ব লাগে। লোকেল মাছ হয়, মাছ বাছি হৈ গ'ল, নিমখ দিছোঁ, হালধি দিছোঁ, নিমখ হালধি দি ভালদৰে মাছটো মেৰিনেট কৰি লৈছোঁ। কমপ্লিট লোকেল। যিহেতু মই মাছ, বিলাহী, ঔটেঙা আৰু দুটা জিকা লৈছোঁ, ইয়াত কোনো আলু দিয়া নহ'ব আজি। বাৰু মাছটো ফ্ৰাই কৰোঁ। এয়া মোৰ মাছটো ফ্ৰাই হৈ গ'ল। যিহেতু মই অলপমান মাছ ফ্ৰাই কৰিম আৰু অলপমান ফ্ৰাই নকৰাকৈ আকৌ চব্জিত দিয়া হ'ব আজি। যিহেতু লোকেল মাছ হয়, ভাল ভাল মাছকেইটা যেনেকৈ ফ্ৰাই নকৰাকৈ দিয়া হয়, এইটো বামী মাছ, এইটো শিঙৰা হয়, সেইবিলাক মই ফ্ৰাই নকৰোঁ। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল, সৰু মাছখিনি। লগতে মই ৰেডি কৰি লৈছোঁ সকলোখিনি। যিহেতু মই মাছ ফ্ৰাই কৰি তেল অকণ বাচি আছিলে, ইয়াতে পিঁয়াজ দি দিছোঁ। কোনো ইমান মছলা দিয়া নহয় দেই আজি ইয়াত, অকল পিঁয়াজ, মাছ, বিলাহী, ঔটেঙা, জিকা, নিমখ দি দিয়া হৈছে। হালধি দি দিয়া হৈছে লগতে। যিহেতু মোৰ পিঁয়াজটো ভজা হৈ গৈছে, এতিয়া বিলাহীটো ভাজি লওঁ। যিহেতু বিলাহীটো ভালদৰে ভাজিটো হৈ ল'ব লাগিব। আদা, ৰচুন, মান ধনিয়া অলপমান দি পিনে খুন্দিছোঁ। যিহেতু মোৰ বিলাহীটো পূৰা ভাগি গ'ল, জিকা, ঔটেঙাখিনি মিক্স কৰি দিছোঁ ইয়াত। ভালদৰে 10 মিনিট, যিহেতু 10 মিনিট হৈ গ'ল। এতিয়া মই ইয়াত খুন্দি থৈ দিয়া আদা ৰচুনৰ পেষ্টটো দি দিয়া হৈছে। ভালদৰে যিহেতু মোৰ সকলোখিনি সিজি গৈছে, এয়া মই এটা হিচাপত 1 কাপ পানী দি দিছোঁ। আপোনালোকে নিজৰ হিচাপত পানী দিব। পানী দি মই এতিয়া গেছটো বহাই দিছোঁ। 10 মিনিটৰ কাৰণে ভাপখন ৰাখি দিছোঁ। পূৰা উতলি আছে। এতিয়া মই বইল নকৰাকৈ যিকেইটা মাছ ৰাখিছিলোঁ, সেইকেইটা বইল নকৰাকৈ ৰাখিছিলোঁ। শিঙৰা মাছ আছিলে 3টামান, এনেকৈ শিঙৰা বটি এনেকৈ ৰাখিছিলোঁ। ইয়াতে ঢালি দিয়া হৈছে। যিহেতু লোকেল মাছ হয়, বইল নকৰাকৈ, ফ্ৰাই নকৰাকৈ দিয়া হৈছে। 10 মিনিটমান ৰাখি দিলোঁ। আৰু এয়া মোৰ ফ্ৰাই কৰা মাছটো ৰাখি দিছোঁ এনেকৈ ধৰণে। এইটো কাঁহী কাষত খাব লাগিব। ফাইনেলি মোৰ ভাগৰ হৈ গ'ল, মাছটো পূৰা বইল হৈ আছে। এতিয়া মই এই কাটি থৈ দিয়া মান ধনিয়া কেইডাল দি দিছোঁ। যিহেতু মোৰ হৈ গ'ল, এনেদৰে আপোনালোকে বনাই খাব। দেখিছেনে, দেখিবলৈ বগা বগা লাগে মাছটো, কিন্তু ইয়াত খোৱা সোৱাদটো বহুত বেলেগ দেই। প্লাছ মই এই আদা ৰচুনৰ পেষ্ট পানী অকণ ৰাখি থৈছিলোঁ, পেষ্টটো দি দিয়া হ'ল, জাষ্ট পানীখিনি দি দিয়া হৈছে। তেনেকৈ আপোনাৰ অলপ আদা ৰচুনৰ চেণ্ট এটা মাৰেতো, মজাটো বেলেগ। দেখিছেনে, ঔটেঙা পূৰা ধুনীয়াকৈ সিজি গ'ল। মাছটো দেখিবলৈ বগা বগা হৈ থাকে, কিন্তু এই মাছৰ সোৱাদটো বহুত বেলেগ হয় খাবলৈ। ঠিক আছে। এনেদৰে বনালোঁ আজি। ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা দিব। আপোনালোকে এনেদৰে বনাই খাব। যিহেতু আকৌ নেক্সট এটা ব্লগত লগ পাম। অ'কে, বাই বাই।